ভয়ংকৰ দৃশ্য এইখনে চটং নদীৰ আৰু চটং নদীৰ যি বাঢ়নী পানীয়ে এনেকৈ ধৰণে এটা মাথাউৰি সম্পূৰ্ণৰূপে খহাই লৈ গৈছে। নমস্কাৰ, ভাস্কৰজ্যোতি ব্লগছৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। এই কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ প্ৰত্যেকখন নদীৰ বুকু ফেনে ফুটুকাৰে উফন্দি পৰিছে আৰু গহপুৰৰ একমাত্ৰ যিখন জ্বলন্ত নদী, যিখন জ্বলন্ত সমস্যা বুলিব পাৰি, সেইখন হৈছে চটং নদী। আৰু প্ৰত্যেক বছৰে বাৰিষা কালত চটং নদীয়ে এটা কাল ৰূপ ধাৰণ কৰে আৰু তাৰ গোটেই পৰিৱেশটো লৈ আজি মই ব্লগটো আৰম্ভ কৰিম। আৰু আপোনালোকে চাই থাকিব, এই হৈছে চটং নদীৰ সামগ্ৰিক পৰিৱেশ। মুখলধাৰ বৰষুণৰ ফলত চটং নদীৰ বুকু ফেনে ফুটুকাৰে উফন্দি উঠিছে আৰু ইতিমধ্যে মাথাউৰি ভাঙি পেলাই গহপুৰৰ কেইবাখনো গাঁও ইতিমধ্যে চটং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এই সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষ এতিয়ালৈকে ক্ষয় ক্ষতি হোৱা নাই, কিন্তু কেইবাখনো দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠান এঘৰ মানুহ উটাই দিছে। হয়, স্থানীয় লোকে জনাইছে যে এঘৰ মানুহ সম্পূৰ্ণৰূপে ইয়াৰ পৰা উটুৱাই লৈ গৈছে। যি চটং নদীৰ বাঢ়নী পানীয়ে এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে আৰু তাৰ গোটেই পৰিৱেশ লৈ আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বৰ্তমান এনেদৰে SDRF বাহিনী সামৰিছে উদ্ধাৰ কাৰ্যৰ বাবে আৰু ইতিমধ্যে তেওঁলোকে নিজৰ যিখিনি যাৱতীয় ব্যৱস্থা লৈ তেওঁলোকে উদ্ধাৰ অভিযানৰ বাবে প্ৰস্তুত চলাইছে। যোৱাকালি মুখলধাৰ বৰষুণৰ ফলত গহপুৰৰ নগৰৰ মাজমজিয়াৰ যিখন চটং নদী বাঢ়নী পানীৰ বিস্তীৰ্ণ এলেকা, চটং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। আৰু এইটো হৈছে গহপুৰৰ ৰাজপথ, আৰু ৰাজপথত যথেষ্ট গাড়ীখিনি ভিৰ লাগি গৈছে এইকাৰণেই যে ফ'ৰলেনযুক্ত ৰাস্তাত যি দুটা ৰাস্তা আছিল, এতিয়া তাৰ পৰিৱৰ্তে কিন্তু কেৱল এটা দিয়ে কাম চলাবলগীয়া হৈছে। কাৰণ যিখন আগৰ পুৰণা দলং আছিলে, দলংখন মানে প্ৰায় বহি যাবলৈ উপক্ৰম কৰিছে আৰু কাষৰ ছাইডবোৰ মুখলধাৰ বৰষুণৰ ফলত একেবাৰে শেষ হৈ গৈছে। আৰু তাৰ গোটেই পৰিৱেশ লৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। আৰু এয়া আমাৰ মুখলধা কি হৈছে কাহিনীটো, ইমান মানুহ গোট খাইছে। এইটো নতুন ঘটনা নহয়। প্ৰত্যেক বছৰে বাৰিষা কালত আমাৰ এই চটং নদীৰ যি প্ৰবল বানে প্ৰত্যেকবাৰে গহপুৰ নগৰলৈ ভাবুকি সৃষ্টি কৰে। আৰু আমি লক্ষ্য কৰিছোঁ যে প্ৰত্যেক বছৰে বাৰিষা সময়তে এই চটং নদী বান্ধ নিৰ্মাণৰ নামত কোটি কোটি টকা আবণ্টন দিয়া হয়। এই কোটি কোটি টকাখিনি কেতিয়াও কিন্তু কামত নালাগে। এই টকাখিনি সদায় ঠিকাদাৰ আৰু চৰকাৰী বিষয়া মিলি উদৰস্ত কৰাৰ বিভিন্ন উদাহৰণ আমি লক্ষ্য কৰিছোঁ। আমি ফাটি গৈছে নেকি? আৰু ৰাতিপুৱা ইয়াৰ ওপৰেদি পানী বৈছে, আৰু ওপৰেদি পানী যোৱাৰ কাৰণে কিনাৰৰ এইখিনি অংশ সম্পূৰ্ণৰূপে খহাই দিছে। আৰু তাক লৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কেনে পালে জনাব। যথেষ্ট ক্ষয়ক্ষতি হৈছে। কিন্তু কিমান মানে বৰষুণৰ কাৰণে হৈ গ'ল? বৰষুণ মানে পাছফালে নদীৰ পৰা ভাঙি আহিছে চটং নদী, যিহেতু এইফালে পানী যোৱাৰ জেগা নাই, সেইবাবে গোটেইবোৰ গৈছে। গোটেইখিনি ঘৰৰ খুৰাৰ ফ্ৰিজৰ পৰা ধৰি লৈ ঘৰত বিচনা চব পানীৰ তলত। দোকানৰ বস্তু ক্ষতি হৈছে, যথেষ্ট ক্ষয়ক্ষতি হৈছে, বহুত বস্তু উঠাব পৰা নাই। এতিয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ ইউটিউবৰ দৰ্শকসকলক যে কেনেকৈ ধৰণে তেওঁলোকে দোকানৰ যিসমূহ সা সঁজুলি আছে কেনেকৈ ধৰণে নিৰাপদ স্থানলৈ নি আছে। এজন আছে, আপোনাৰ দোকান আছে, কি হয়? এই কম্পিউটাৰৰ যিখিনি ব্যৱহৃত সামগ্ৰী, আপোনাৰ কম্পিউটাৰ দোকান, সেইবোৰ এপদ দুপদকৈ তেওঁলোকে নি আছে, নিৰাপদ স্থানলৈ নিবলৈ চেষ্টা কৰিছে। আৰু এই হৈছে গোটেই সামগ্ৰী।
আৰু এই হৈছে চটং নদীৰ বিভীষিকাময় বানৰ এক পৰিৱেশ গোটেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ এয়া যুৱতীসকলে দেখিছে এইখিনি যুৱতী তেওঁলোকে বিউটি পাৰ্লাৰত কৰ্মৰত আৰু এপদ দুপদকৈ বস্তুসমূহ এপদ দুপদকৈ তেওঁলোকৰ যিখিনি দোকানৰ সা সঁজুলি সেইসমূহ বাহিৰলৈ উলিয়াই আছে এইটোৱে হৈছে সামগ্ৰিক পৰিৱেশ আৰু এইটো হৈছে গহপুৰ নগৰৰ মানে চব ভিজি চাগে নাই ন পানী বাঢ়ি আছে